হেল্ল' বন্ধুসকল, গুড মৰ্ণিং, সুপ্ৰভাত। চ' মোৰ আজি আন এটা ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ, মানে ৱেলকাম টু মাই আন এটা ব্লগ। চ' মই আজি আছোঁ বটদ্ৰৱা থান, শ্ৰীমন্ত শংকৰদেৱৰ বটদ্ৰৱা থানলৈ আহিলোঁ। আৰু ইয়াতে মানে আহি মোৰ মানে এটা মন আছিল যে সৰুৰ পৰা আহিম কেনেকুৱানো থানখন নগাঁৱতে আছে। চ' আমাৰ মৰিগাঁৱৰ পৰা বেছি দূৰ নহয়, তো আহিমকৈ আজি মানে আহি গ'লোঁ, ঘপককৈ আহি গ'লোঁ। ভাল লাগিছে, মানে কি ক'ম আৰু। আপোনালোকেও আহিব, মানে প্ৰতিটো বস্তু মানে প্ৰতিজন পৰ্যটকৰ কাৰণে মানে ইয়াতে সুৰক্ষিত কৰা হৈছে। চ' আহিলে ভাল লাগিব। মই কি ক'ম আৰু, মানে মই বহুতে আনন্দিত হৈছোঁ, কাৰণ ইয়াতে হেপ্পী হৈছোঁ, কাৰণ যিখিনি ভাবি পোৱা নাছিলোঁ ইয়াতে এনেকুৱা কিবাকিবি হ'ব জানো, অকল থানখনহে হ'ব তেনেকুৱা ভাবিছিলোঁ। কিন্তু ইয়াত আহি পেলাই দেখা পাইছোঁ যে পৰ্যটনৰ ক্ষেত্ৰতো মানে ধ্যান ৰখা হৈছে। ইয়াতে প্ৰতিটো বস্তু আছে, তো চাই আপোনালোকে আহি বৰিং টাইপ নহ'ব। তো আহিব আপোনালোকে আৰু চাব। তো বেছি নকওঁ, এতিয়া আপোনালোকক বেক কেমেৰাত দেখুৱাবলৈ ট্ৰাই কৰিম। প্ৰতিটো বস্তু বেক কেমেৰাত দেখুৱাবলৈ ট্ৰাই কৰিম। আহক, চাওক আৰু কমেণ্ট কৰি ক'ব কেনেকুৱা লাগিছে। তো কাজলি জপা দুচকুৰ পতাত ধেমালি চলে ৰে কৰে নুতি পচি এণ্ট্ৰি হৈ গৈছে। কি ক'ম, এই সোমালো এটা আশা পূৰণ হৈ গ'ল। আহক বন্ধুসকল, আৰু যাওঁ আগলৈ। কৈ আছোঁ, মানে ভিতৰত আৰু সোমাম আৰু দেখুৱাম আপোনালোকক, প্ৰত্যেকটো বস্তু দেখুৱাব ট্ৰাই কৰিম। তো প্ৰথমে দেখুৱাই ল'লোঁ, এতিয়া চাওক ছাইডত এটা সৰু পুখুৰী। তো এই পুখুৰীটোত কাছ থকা বুলি কৈছে, কিন্তু মই কাছ একো দেখা নাপালোঁ। নাজানো আছেনে নাই। গ্ৰীণ হৈ আছে পূৰা পুখুৰীটো, পানী চাৰিও চাইডে ঘৰ, মানে এটা ভাল লগা পৰিৱেশ। তো আৰু সোমাই আহি আছোঁ ভিতৰলৈ। ৰ'ব আপোনালোকক এটা কথা কৈ দিওঁ, ইয়াতে মানে এই এটা বাউণ্ডাৰী আছে। তো এই বাউণ্ডাৰীটোৰ ভিতৰত মানে বহুতকেইটা নামঘৰ আছে। তো প্ৰত্যেকটো নামঘৰতে মানে ইয়াতে চাওক, এইটো নামঘৰতো নাম ধৰি আছে। মানে এইটো নাম ধৰি শেষ হোৱাৰ পিছত আৰু এটা নামঘৰত মানে গৈ পেলাই আৰু এটা মন্দিৰত গৈ পেলাই নাম ধৰে। মানে ইয়াতে ভক্তই মানে আহিলে মানে ইটো নামঘৰত সেৱা নাপালেও মানে সেৱা কৰিব নাপালেও মানে সিটোত গৈ সেৱা কৰিব পাৰে। চ' এইখিনি মোৰ দেখি ভাল লাগিল। মানে দেৰিকৈ গ'লে আপোনালোকে সেৱা ল'ব পাৰিব। আৰু এটা কথা, এইটো চাওক, এইটো নৈবেদ্য গৃহ বুলি যে লিখা আছে, এইখিনিত এটা আছে আৰু আগত এটাও আছে। তো আপোনালোকে ডাইৰেক্টলি গৈ পূজা পাতল ডাইৰেক্ট মৰ্ণিকুটত দিব নোৱাৰে। তো ইয়াতে নৈবেদ্য গৃহত জমা দিব লাগিব। জমা দি তাতে কমিটিয়ে জমা ৰাখিব, আৰু তাৰপিছত গৈ আপোনালোকে নামঘৰৰ বাহিৰত গৈ সেৱা ল'ব পাৰিব। মানে মৰ্ণিকুটত সোমোৱা এলাউ নাই। তো আহক, এইফালে এটা আছে চাওক ছাইডত, মই দেখুৱাই আছোঁ আপোনালোকক। এইটো এটা নৈবেদ্য গৃহ, ইয়াতো লৈ পূজা পাতলৰ বস্তু জমা। তো কি ক'ম আৰু, বহুতে ভাল লগা। আৰু এইফালে এইটোতো নাম ধৰি আছে চাওক, এয়া পূৰা নামঘৰে পূৰা নাম ধৰি আছে। আৰু এই নামঘৰটো মোৰ বোধ হয় নতুনকৈ বনাইছে। চ' কালাৰিং পূৰা নতুন। আৰু এই ছাইডতো এটা নামঘৰ দেখুৱাই আছোঁ আপোনালোকক। এই ছাইডত দেখিছেনে, ৰাইট ছাইডে যিটো এটা আছে এই গছজোপা ফালে, এইটো এটা বৃহৎ ডাঙৰ, মানে বাকীকেইটা নামঘৰতকৈ মানে এই নামঘৰটো বহুতে ডাঙৰ। তো সেই নামঘৰটোত মানে বনাইছে, আৰু 5-6 মাহৰ ভিতৰত চাগে কমপ্লিট হৈ যাব। তো ভাল লাগিব। তো আহক বন্ধুসকল, আৰু আগুৱাই যাওঁ আৰু দেখুৱাওঁ আপোনালোকক। মানে ট্ৰাই কৰিছোঁ প্ৰত্যেকটো বস্তু দেখুৱাব। এই বান্দৰ বিৰাট ডাঙৰ বান্দৰ। ইয়াতে আহি মোৰ চবচে এটা ইণ্টাৰেষ্টিং লাগিল, মানে চবচে ভাল লাগিল, এই ঘৰবিলাক দেখিছেনে। মানে এই ঘৰবিলাক যে ছাইডত আছে মন্দিৰৰ পৰা ইমূৰৰ পৰা সিমূৰলৈ, মানে পৰিচালনা কমিটিৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টে ইয়াতে মানে চিজিল লাগি আছে। চ' ডিচিপ্লিন হিচাপে বনাই ৰখা হৈছে। মানে প্ৰত্যেকটো ডিপাৰ্টমেণ্ট, যেনে সভাপতি থাকে, ছেক্ৰেটেৰী থাকে,
আৰু ইয়াতে আপোনালোকে যদি চাব বিচাৰে খাচী গছৰ এটা ডিপাৰ্টমেণ্টো আছে মানে সিফালে আছে পিছ চাইডে আৰু ইয়াতে প্ৰশাসনৰ ক্ষেত্ৰতো ধ্যান ৰখা হৈছে চ' প্ৰশাসনিক বিষয়া থকাৰ কাৰণে এটা ডিপাৰ্টমেণ্ট বনোৱা হৈছে তো প্ৰত্যেকটো বস্তুৱে ধ্যান ৰখা হৈছে ইয়াতে মানে কোনো ধৰণৰ যাতে বাধা বিঘিনি নাহে তো এইটো আছিল প্ৰশাসনিক বিষয়াৰ কেন্দ্ৰ চ' কি ক'ম আৰু বহুতেই ভাল লাগিল আহিলোঁ আহক বন্ধুসকল আৰু আগুৱালৈ যাওঁ আৰু আগত গৈ কি দেখুৱাব পাৰোঁ ট্ৰাই কৰোঁ আহক আৰু মই এতিয়া যাম আকাশীগংগা ভক্তি সৰোবৰলৈ তো আহক বন্ধুসকল যাওঁ আকাশীগংগা ভক্তি সৰোবৰ এইখন আকাশীগংগা ভক্তি সৰোবৰ গেট তো ইয়াতে নমিছা সত্ৰ আছে তাৰপিছত ডাঙৰ এটা মঞ্চ আছে এইখন নমিছা সত্ৰ হয় নমিছা ক্ষেত্ৰৰ ভিতৰত এয়া চাওক মানে কি আৰু পূৰা এনজয় কৰিছোঁ পূৰা ভাল লাগিছে নেদেখা বস্তু কিছুমান দেখিছোঁ ভাল লাগিছে তো আৰু এতিয়া আহি পালোঁ এই ছাইডত দেখিছেনে এই ৱালত কিদৰে আৰ্ট কৰি পেলাই মানে বনাই পেলাই ৰখা হৈছে তো ইয়াত কোনো বেলেগ ধৰণৰ আৰ্ট কৰা হোৱা নাই তো ইয়াতে আছে ব্ৰহ্মা বিষ্ণু আৰু কংস কিদৰে মৰিছিল কিদৰে কৃষ্ণই মৃত্যুদণ্ড দিছিল তো ইয়াতে গোটেইখিনি আৰ্ট কৰিবলৈ বনাই থোৱা হৈছে তো ইয়াতে ছাইডত লিখিবলৈও থোৱা হৈছে তো আপোনালোকে তাত পঢ়ি জানিব পাৰিব কিদৰে ক'ত কি হৈছিল গোটেইখিনিয়ে মানে ইয়াতে জানিবৰ বাবে মানে সুবিধা কৰি দিয়া হৈছে তো এইটোৱে আছিল মঞ্চটো আৰু এই মঞ্চটোৰ নাম দিয়া হৈছে আইৰ খেৰকুটি মঞ্চ য'ত মানে ডাঙৰ সভাৰ হ'লে ইয়াৰ বিষয়ক লৈ পেলাই মানে বটদ্ৰৱা সত্ৰৰ বিষয়ক লৈ মানে কিবা আলোচনা বিলোচনা হ'লে মানে এনেকৈ ডাঙৰ সভা পাতিব লগা হ'লে এই মঞ্চতে মানে সভাখন পতা হয় আহক আৰু আগুৱাই যাওঁ আৰু ইয়াতে পুখুৰীৰ মাজতে শ্ৰীকৃষ্ণও আছে শ্ৰীকৃষ্ণ মানে এই সাপৰ ওপৰত যে ডান্স কৰিছিলে যে সেইটো আছে সেইটোও দেখুৱাইছোঁ সেইটো মূৰ্তিটো বনোৱা হৈ আছে তো এখন হৈছে আইৰ খেৰকুটি সাংস্কৃতিক মঞ্চ আহক বন্ধুসকল তো হেল্ল' ফ্ৰেণ্ডছ আপোনালোকক সকলোখিনি বৰদোৱা বটদ্ৰৱা থান দেখুৱাই দিলোঁ মানে গোটেইখিনি বৰদোৱাত যিমানখিনি বস্তু আছে দেখুৱাবলগীয়া মানে মই দেখাত যিমানটো ৰাউণ্ডটো ঘূৰি যিমানখিনি দেখুৱাবলগীয়া বস্তু আছে সেইখিনি আপোনালোকৰ মাজলৈ আনিলোঁ আৰু কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ কৈ দিব আৰু যদি ভাল লাগিছে লাইক কৰিব যদি বেয়া লাগিছে ডিছলাইক কৰি দিব দুটা অপশ্যন আছে আৰু কোনোবা যদি নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব তেতিয়া মোৰ ভাল লাগিব তো বেছি নকওঁ তো আজি কাৰণে বাই বাই টাটা নেক্সট এটা ঠাইত নেক্সট এটা প্লেজত লগ পাম আপোনালোকক আন এটা ব্লগ লৈ চ' আজি কাৰণে বাই বাই চি ইউ